পইচা দি দিম আপোনাক বেলেগৰ মাল না মই হিচাপ দি দিবা বাকী নহয় হ'ব দিয়ক কলটো লৈ কৈছে কিয় লাগে মোক এইটো লাগে সেইকাৰণে আপুনি বেলেগত চব কোনোবাই দিব পাৰে মই দিবা নোৱাৰো মোৰ মই কেনেকৈ লৈ যাম তেতিয়াহ'লে মই নোৱাৰো আপুনি যাব পাৰে এইটো কি তুলসী তুলসী ন কিমানকৈ তুলসীটো 60 টকা তুলসীটো 60 টকা কি কয় বহুত দাম দেখোন টাকা 80 টাকা বেছি আছে হা 20 টকা নহয় হা ঠিক আছে বাৰু হেৰি 60 টকা ন মই 60 টকা দিম বাৰু আপোনাক পইচাটো পিছত দিলে হ'বনে পইচা নাই মানে হাতত মোক তুলসী পুলি লাগিছিল আজি পূজা নাই এসপ্তাহ পিছত দি দিম আপোনাক এসপ্তাহ 15 দিন পিছত বাকী নহ'ব আজি দি দিয়ক আপোনাৰ দোকান বেলেগ মালিক বেলেগ আছে এইটো লাইনতে মই লৈ থাকোঁ আৰু কেতিয়াবা যামেই এইটো এতিয়া মোৰ মাল নহয় না বেলেগৰ মাল এইটো পিছত দি দিম আপোনাক বেলেগৰ মাল না মই হিচাপ দি দিবা লাগিব গধূলি মই ক'ত পাই দিম পইচাটো মই দিমেই এসপ্তাহমানৰ পিছত দি দিম মই সেইটো কোৱা নাই মই ক'ত পাই দিম আজিতো মঙলবাৰ ন আজি মঙলবাৰ হ'লেতো সোমবাৰ আহিলে সোমবাৰ দি দিম গম পাইছোঁ নাই বাকী হ'ব দিয়ক বাকী নহয় বেলেগৰ মাল মইতো মানে এনেকৈ ইফালে এইটো লাইনত মই লৈ থাকোঁ মই এনেকৈ লৈয়ে চলোঁ কি হ'ব বাকী নাই নহ'ব মই এনেকৈ লৈয়ে চলি থাকোঁ মানে এনেকৈ পইচাটো পিছত দি থাকোঁ আৰু কেতিয়াবা দিলেও দিলোঁ নিদিলেও নাই আৰু बहुत बुरे हैं हम लोग মালিকে দিবা আহিছে আমি কি ক'ম হ'ব দিয়ক আমি হাতৰ পৰা ঘূৰিব লাগিব 60 টকাহে 60 টকা হ'লেও 10 টকাও বাকী দিবা দিছি আপোনাৰ অসমীয়া মানুহ যদি অসমীয়া মানুহক যদি সহায় নকৰে কেনেকৈ হ'ব নাই উপায় নাই হ'ব দিয়ক মই দি দিম অহা সপ্তাহ দি দিম হ'ব দিয়ক অহা সপ্তাহ দি দিম মই আপোনাক বাকী নহয় হ'ব দিয়ক এতিয়া আৰু তুলসী পুলি পূজা বোলে আপুনি কিয় জোৰ কিয় কৈছে অহা সপ্তাহ দি দিম মই বাকী নহয় এইটো বাকীটা চিষ্টেম মোৰ নাই দুটা এটা শকত কেইখিনমানো আপুনি তাৰপৰা কিয় মই কলটো জোৰ ল'লোঁ কৈছে কিয় লাগে মোক এইটো লাগে সেইকাৰণে আপুনি বেলেগত চব কোনোবাই দিব পাৰে মই দিবা নোৱাৰো মোৰ নহয় 60 টকাই মই অহা সপ্তাহ দি দিম আপোনাক নাই নাই নহয় আৰু অহা সপ্তাহৰ কথা মানডে দি দিম মই আপোনাক আপুনি কিয় তাৰমানে হেৰি কৰি আছে আৰে মই তোক আপোনাক কৈ আছোঁ 60 টকাহে মই দি দিম আপোনাক অহা সপ্তাহ কৈ আছোঁ সেইটো মই কোৱা নাই নহয় এতিয়া মালিকে দিবা হাক দিছে এতিয়া মই কেনেকৈ দিম আপুনিয়ে মালিকটো মিছা কথা ক'ব নালাগে সেইটো নহ'ব অহা সপ্তাহ দিম দিয়ক মই নাই নাই হ'ব দিয়ক অহা সপ্তাহ দি দিম মই কিয় কৈছে আৰু অহা সপ্তাহ দিম বুলি ক'লোঁ মই কাৰণটো কি আৰু অহা সপ্তাহ দি দিম মই লাগে পূজাৰ কাৰণে লাগে জোৰ কৈছে কি আৰু আপুনি অসমীয়া মানুহ হৈ অসমীয়া মানুহ যদি এনেকৈ যদি কয় আৰু ভাল নালাগে নহয় जब बेइज्जती है বাকী চিষ্টেম নাই আৰে হ'ব দিয়ক কোনোবা এটা দিয়ক যোনটো বাকী হয় কোনটো বাকী হ'ব বাকী চিষ্টেম নাই আপোনাৰ দি দিয়ক। লাগে নাই জোৰ কৈছে দি দিছোঁ এই এইটো নালাগে নহয় চাওকচোন এতিয়া আগে নাই এইটো নহ'বই মৰি থাকিব এইবিলাক এইটো। নোৱাৰো আগ নহ'লে চাপত থাকিব আকৌ আপুনি জোৰ নকৰিব আৰে হ'ব দিয়ক আপুনি অসমীয়া মানুহ হয় দাদা হয় এটা দি দিব নোৱাৰে আপুনি কি भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी মই আপোনাক দিবা নোৱাৰো বুলি কৈছোঁ মই দিবা নোৱাৰো আপুনি যেনেকৈ কৈ আছে মানে এতিয়া মানে ডাইৰেক্ট খং কৰি আছে আপুনি খং কৰা নাই আপুনিতো জোৰ জবৰদস্তি কৰিব দিছে কিয় কাৰণ আৰে জোৰ জবৰদস্তি ক'ত কৈছোঁ মোক লাগে এটা সেইকাৰণে কৈ আছোঁ যিকোনো এটা ফুল দিলে মই গুচি যাম নাই নোৱাৰো অহা সপ্তাহ মই দি দিম মই আপোনাক अबे साले এটা ফুল খুজি আছোঁ 60 টকা লাগে তুলসী পুলিটো অহা সপ্তাহ দি দিম বুলি কৈছোঁ পইচা নাই মই এটা এনাই দিছোঁ তই সেইটো লৈ এইটো আগ নাই আগ নহ'লে মৰি থাকিব না এইটো তুলসী হ'ব দে এইটো লৈছোঁ নোৱাৰি নোৱাৰি আৰু দি দিম ন অহা সপ্তাহ আপোনাক আপুনি জোৰ কিয় কৈছে কাৰণ আপোনাৰ দোকানটো দিবই নাই ইয়াতে মইতো আহিমেই ইয়াতে দোকানদাৰটো বেলেগ কথা মই দিবা নোৱাৰো বুলি কৈছোঁ আপুনি জোৰ কি কৈছে কি আপোনাৰ পৃথিৱীত আছে মই পৃথিৱীত আছোঁ আহিকে দি দিম মই बहुत तेज हो रहा है জোৰ যে কৈছে কি কাৰণ জোৰ কৈছে কওকচোন লাগে মোক মানে মোক এই তুলসী লাগে ফুল বেলেগ লাগে দোকানো আছে বেলেগে কিজানি দিয়ে কোনোবাই কিজানি কল ল'লোৱে মই বেলেগত চক আপুনি খালি তুলসী মই ফুলটো দিবা বাকী নোৱাৰো আছে সেইটোৱে কথা আপুনি শুনক বেলেগ দোকানো আছে যাওক এই আগৰ দোকান আছে তাতে যাৰ বেছিকৈ মাল আছে তাৰ তাৰপৰাই লৈ লওক बंदों की थे कमीने की ইমানকেইটা ফুল আছে এটা ফুল আপুনি বাকী দিব নোৱাৰে আপোনাক মই কেনেকৈ কি হিচাপত থাকি দিম কওকচোন আপুনি যে জোৰ কৰি আছে কি কাৰণত এটা ফুল মই খুজি আছোঁ বাকী তুলসী দিব নাই এতিয়া আপুনি তুলসী ফুলটো নাই নহয় নহ'লে মই এতিয়া জোৰ জবস্তি লৈ যাম মই আপোনাক ভালকৈ কৈ আছোঁ মই কেনেকৈ জোৰ জবৰদস্তি কৰি নিব আপুনি এনেকৈ মই ধৰিকৈ পলাম মই আৰু সেই কৰিব লাগিব
কিয় নেই আপুনি জোৰ জবৰদস্তি কৰি আপোনাৰ তুলসী পুলিটো মই পূজাৰ কাৰণে কৈ আছোঁ পূজাৰ কাৰণে আপুনি খাম বুলি ক'লেও বেলেগ কথা মই পূজাৰ আপোনাক কাৰণে মই কৈ এটা আছোঁ এনাই দিছোঁ আপোনাক পইচা দিয়া নাই মই যিটো কিন্তু আগে নাই আপুনি কৈছোঁ আগ নাথাকা বস্তুটো মই কেনেকৈ লৈ যাম তেতিয়াহ'লে মই নোৱাৰোঁ আপুনি যাব পাৰে আপোনাৰ ছাতি এটা যদি লৈ আগটো যদি নাই তাৰ বৰষুণ পৰি থাকে বৰষুণ পৰিব वाह क्या एक्टिंग कर रहा है তো ঠিক তেনেকৈ এইটো কথা তেনেকুৱাটো কথা নহয় একে চেম কথা सुपारी निकाल के बात कर रहे बाबा এতিয়া আগটো নাথাকিলে ক'ৰ পৰা খুলিব মৰি থাকিব এতিয়া আপুনি দিবনে মই লৈ পলাই যাম কোনো নহ'লে যিকোনো এটা এইটো ল'লোঁ কিয় লৈছে কিয় কাৰণটো কি আপোনাৰ কথাটো মই বুজি পোৱা নাই মই বাকী আপোনাক দিব নোৱাৰোঁ বুলি কৈছোঁ ইমান জোৰ কৰিব নালাগে অহা আপোনাৰ সপ্তাহত বেলেগ মই পইচা দিম দোকানত বুলি কৈছোঁ ন নালাগে আপুনি কিয় হেৰি কৰি আছে তাৰমানে কাৰণটো কি নাই কৰিলে ক'ত হ'ব কৈছোঁ কৰি লৈছে আপুনি पैसा दे আৰু দি দিম বুলি ক'লোতো পইচা মই হয় আপোনাক মই নৰো বুলি কৈ আছোঁ বাৰে বাৰে আপুনি কিয় জোৰ কৰিছে কাৰণটো কি কওকচোন হ'ব দিয়ক নিদিয়ে যদি কি ক'ম আৰু তেতিয়াহ'লে আপুনি সেইটোৱে अब आए ना लाइन पे এই ইমান দোকান আছে নলওঁ বেলেগ মই আৰু দোকান আছে বেলেগ দোকানৰ পাই লওক আপোনাৰ পৰা নলওঁ তেনেহ'লে বেলেগ দোকানৰ এটা যদি আপুনি তুলসী পুলি দিয়াতে ইমান যদি হাংগামা কৰি আছে A few moments later. বগাও আছে বগাও আছে বগা লাগে 60 টকা দাদা 60 টকা মানে দাদা কি পইচা থকা মানুহ মূল্য আছে পইচা নথকা মানুহ মূল্য নাই नहीं তুলসী পুলি এটা বাকীকে খুজি আছোঁ অহা সপ্তাহ দি দিম বুলি কৈ আছোঁ জবৰদস্তি কৰি আছে পইচা আজি আছে কালি নাই মই ये बड़ी अच्छी बात कही आप মই বাকী দিব নোৱাৰোঁ আপোনাক আপুনি এইটোৰ পাই সেইটো হৈছে সেইটোৰ পাই সেইটো হৈছে কি কাৰণ আৰু মোৰ তাত কেছ পইচা নাই মোক মানে হেৰি ল'ব লাগে মানে আপোনাৰ আছে যি হেৰি আছে যে গুগল পে' আছে যদি কওক দিওঁ মই গুগল পে' আছে গুগল পে' মাৰি দিয়ক हम मालूम है तेरे बाप को मत सिखा चल কিয় জোৰ কিয় কৰিছে মই বুজি পোৱা নাই কথাটো আপোনাক মই আপোনাক দিব নোৱাৰোঁ বুলি কৈছোঁ আপুনি জোৰ কৰি আছে এইটোৰ পাই সেইটো হৈছে কাৰণটো কি আজি আপোনাৰ ভাইটি খুজিলে কি কৰিলে আপুনি ऐसे तो नहीं होता है চব পইচা থকা মানুহৰ মূল্য পইচা নথকা মানুহৰ মূল্য নাই মোক নিদিলে দাদা নিদিলে কেনেকুৱা দিব লাগিব এইটো এয়া 50 টকা লওক লওক পইচা লওক কেনেকুৱা কৰিছে আপুনি লওক পইচা লওক জাষ্ট আমি ধেমালাতে কৰি আছোঁ মানে নালাগে পইচা নালাগে আমি ভিডিঅ' কৰি আছিলোঁ এটা আমাৰ লগত এই ওপৰৰ ফালে কেমেৰাটো লাগি আছে এই বুজিছেনে হয় দৌলক বেয়া নহ'ব আপুনি তুলসী 60 টকা মই কোনটো ল'ম এতিয়া মই কোনটো ল'ম এতিয়া হা হা কিবা এটা মই চাকচেছ কৰিছোঁ ঠিক আছে বেয়া নহ'ব থেংক ইউ নাই নাই বেয়া নাপাম লাগিব নে অঁ পলিং লাগিব কিহৰ কাৰণে কৈছে এই আমি পাব্লিকৰ লগত এনেকৈ মানে প্ৰেং ভিডিঅ' বা এই সাঁথৰ চাথৰ এইবোৰ কৰি থাকোঁ আৰু মানে ধৰি লওক কোনোবাই কিবা কয় না নাই অঁ সেইটো ৰিয়েকশ্যন চাওঁ আৰু প্ৰমাণটো চাওঁ আৰু অঁ ৰিয়েকশ্যন প্ৰমাণ আৰু কোনে কেনে কেনেকৈ মানে ৰিয়েকশ্যন দিয়ে হেৰি আৰু ৰিয়েকশ্যন দিয়ে আৰু দিয়ে আৰু